গ'লোহি টাৱাঙৰ পৰা চেলাপাছ। Hey guys, good morning. মোৰ নাম বেদশ্ৰী। ভাবা নাছিলোঁ ভিডিঅ' কৰিম বুলি, বাট ইয়াত আহি ভাবিছোঁ যে ভিডিঅ' এটা কৰোঁ। চ' এতিয়া আছোঁ মই বৰ্তমান দিৰাঙত। যোৱাকালি হঠাতেই প্লেন এটা হৈ গ'ল টাৱাং অহা। ত' বহুত ভিডিঅ' চালোঁ ইউটিউবত, চাই কৰি কেনেকুৱা ধৰণৰ কি মানে আমি আহোঁতে অলপ ৰাস্তাও খেলি মেলি হ'ল। চ' ভাবিলোঁ যে ভিডিঅ' এটা কৰি দিওঁ, যাতে মানে মোৰ ভিডিঅ'টো চাই বেলেগৰো যাতে সুবিধা হয়, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আজি টাৱাং যাম। যোৱাকালি আমি নগাঁৱৰ পৰা আপোনাৰ দিৰাঙলৈকে আহিলোঁ। দিৰাঙত আমি হোমষ্টেত থাকিলোঁ। আপোনালোকক হোমষ্টে তলত ফোন নম্বৰ গোটেইখিনি দি দিম। আপোনালোকে আহিলে ইয়াতে থাকিব পাৰিব, কণ্টেক্ট কৰি ল'ব পাৰিব। চ' আজি টাৱাং যাম। মেবি এতিয়া মাৰ্চত ইমান বেছি এতিয়া গৰম নপৰে। তো মাজতে বহুত স্ন'ফল হৈছিলে, যাৰ কাৰণে বহুত মানুহ আপোনাৰ চেলাপাছৰ পৰা ঘূৰি আহিছিলে। চেলাপাছত বহুত বেছি মানে বৰফ পৰি থাকে ৰাস্তাটোত, তো শ্লিপ হয়। তো চাওঁ আহক কি হয়। আৰু আপোনালোকক হোমষ্টেৰ ৰুমটো দেখাওঁ। আৰু আমি য'ত আছোঁ হোমষ্টেত তাৰ ফ্ৰণ্টৰখিনিতো আৰু বেছি ধুনীয়া দেখা। This is called Zatna. বহুত ভাল লাগিছে। কাশ্মীৰ নগ'লেও হ'ব, ইয়াতেই বৰফত মানে কেইদিনমান আগত আহিলে আৰু বেছি বৰফ পোৱা যায়। ইয়াতো বেছি বহুত বেছি বৰফ। অক্সিজেন লেভেলটো বহুত বেছি কমি গৈছে ন, চ' মানে অলপ কথা কোৱাত প্ৰব্লেম হৈছে। অলপ অলপ কমিছে, বাট তথাপিও এইখিনিতো বহুত বেছি বৰফ। আৰু এইফালে এইখন নদী হয় একচুৱেলি, তো মেবি নদীয়ে হ'ব লাগে। পূৰা বৰফ হৈ আছে। মেবি জুন জুলাই মানত চাগে নদী হৈ যাব। আৰু বহুত বেছি ঠাণ্ডা, উশাহটো মানে কমি গৈছে। বাট এইখিনি পাবলৈ বহুত ওপৰৰ পৰা আহিছোঁ, সেই ওপৰৰ পৰা নামি নামি আহিছোঁ। চাওক কি ধুনীয়া। অ' মাই গড। গুড মৰ্ণিং। এতিয়া বাজিছে মৰ্ণিং 7:57 আৰু আমি আছোঁ বৰ্তমান অল্ড মাৰ্কেট টাউনত, বাট এতিয়ালৈকে খোলা নাই, চব বন্ধ। মতলব মানে যোৱাকালি চব বন্ধ আছিলে, কিবা পাৰ্টিয়ে বন্ধ দিছিলে, তো আজি খুলিব। এতিয়া খুলিছে। আমি চাহ খাব আহিছোঁ হোটেলত। আৰু আজি আমি দিৰাং যাম। ফাইনেলি পাই গ'লোহি টাৱাঙৰ পৰা চেলাপাছ। বহুত বেছি ঠাণ্ডা লাগিছে, কথাই ক'ব পৰা নাই। ফুল পিন্ধি আহিছোঁ, ভবা নাছিলোঁ ইমান ঠাণ্ডা লাগিব। আজি যোৱাকালিতকৈ বেছি ঠাণ্ডা হয়। মেবি বৰষুণ পৰিছিলে।
চিন্তা লাগিছে টাৱাঙৰ পৰা ৰাস্তাটো ইমান বেছি ভাল নহয় আমি যাব ওলাইছোঁ এতিয়া ঘৰ বহুত বেছি ৰ'দ দি আছে ঠাণ্ডা আছিলে ৰাতিপুৱা এতিয়া ফাইনেলি টাৱাঙৰ পৰা আহি পাই গ'লোঁ একচুৱেলি যোৱাকালি ৰাতিয়ে আহি পাই গ'লোঁ কিন্তু ৰাতি ভাগৰো লাগিছিলে সেইটো কাৰণে ভাবিলোঁ মৰ্ণিং ভিডিঅ'টো কৰিম যোৱাকালি নকৰিলোঁ আৰু বহুত বেছি টায়াৰ্ড হৈ গৈছিলোঁ তাতে মানে আপোনালোকৰ কি হয় এটা কথা ক'ব বিচাৰোঁ বহুতে কৈছিলে যাওঁতে যে তাত নাযাবা ছোৱালী মানুহ তাতে মানুহবিলাক ভাল নহয় অৰুণাচল আৰু চবেই হয় মই আগতে ডিফুত আছিলোঁ এতিয়াহে নগাঁৱত থাকোঁ তাতো মই ভাবি কাৰ্বি মানুহবিলাক বহুত বেছি বেয়া হয় বাট নহয় আমাৰ অসমীয়া মানুহবিলাক ময়ো অসমীয়া হয় কিন্তু এইটো বস্তু মই ফিল কৰোঁ বহুতে ভাবে কাৰ্বি আংলং বেয়া হয় যাব ভয় কৰে তেনেকৈ অৰুণাচলত যাওঁতেও ভাবে কি তাতে মানুহবিলাক বেয়া হয় বহুত হেৰি হয় তাতে হয় সিহঁতৰ খং চং এনেকুৱা থাকে কিন্তু সিহঁতৰ লগত যদি ভালকৈ আমি থাকোঁ তো সিহঁতেও আমাৰ লগত ভাল কৰে আৰু বহুত বেছি মৰম কৰে তাতে যে মই আছোঁ এইকেইদিন মানে বিলিভেই হোৱা নাই ইমানখিনি মৰম ইমানখিনি একদম নিজৰ ঘৰৰ নিচিনা ট্ৰিট কৰে বহুত বেছি ভাল লাগিলে তাতে গৈ ইয়াৰ নিচিনা নহয় আমাৰ ইয়াতে যে অসমীয়া মানুহবিলাকৰ মানে একগোটটো নাই তাতে কিন্তু মানুহবিলাকৰ মানে মৰম স্নেহ দেখি বহুত বেছি ভাল লাগিছে বাকী মই নেক্সট ভিডিঅ' এটা কৰিম তাতে মই কিহত গ'লোঁ কেনেকৈ গ'লোঁ আৰু কিমান বাজেটৰ ভিতৰত হৈ গ'ল তাতে সকলোবোৰ নেক্সট ভিডিঅ' এটাত মই ক'ম বাকী আজি এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ বহুত বেছি দীঘলীয়াও হৈ যাব ভিডিঅ'টো আৰু ইউটিউব চেনেলৰ মোৰ এইটো প্ৰথম ভিডিঅ' তো আপোনালোকৰ যদি মোৰ চেনেলটো চাই ভাল লাগে ভিডিঅ'খিনি দেন আপোনালোকে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব